সাবস্ক্ৰাইব কৰক ঋতুৰাজ পাঠক ইউটিউব চেনেল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ লাভ কৰে আৰু নতুন নলেজেবল ভিডিঅ'বোৰ চাই থাকক। ফাৰ্ষ্ট কুৱেশ্যন -7 পৰা -14 লৈ সংখ্যা ৰেখাত কোনফালে কিমান আগব লাগিব। আমাক এটা প্ৰশ্ন দিয়া হৈছে যে সংখ্যা ৰেখাত -7 পৰা -14 পাবলৈ কোনটো দিশত কিমান আগুৱাই যাব লাগিব। তো এই প্ৰশ্নটোৰ সমাধানৰ বাবে আমি এডাল সংখ্যা ৰেখা অংকন কৰিব লাগিব আৰু সংখ্যা ৰেখাৰ মাজত -7 লিখিব লাগিব আৰু -7ৰ বাওঁফালে ক্ৰমান্বয়ে -8 -9 -10 -11 এনেদৰে লিখিব লাগিব আৰু সোঁফালে -6 -5 -4 -3 -2 -1 0 এনেদৰে লিখিব লাগিব। ইয়াৰ পিছত আমি এঘৰ এঘৰকৈ বাওঁফালে যাব লাগিব। -7ৰ পৰা এঘৰ বাওঁফালে -9 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ আৰু 7 নম্বৰ ঘৰত আমি পাম -14। তো শেষত আমি উত্তৰটো লিখিব পাৰোঁ যে সংখ্যা ৰেখাত -7ৰ পৰা 7 ঘৰ বাওঁফালে গ'লে বা 7টা সংখ্যা বাওঁফালে আগুৱাই গ'লে আমি -14 পাম। তো এইখিনিতে এই প্ৰশ্নৰ উত্তৰ সমাপ্ত। নেক্সট কুৱেশ্যন পৰম মান নিৰ্ণয় কৰা। ফাইণ্ড দ্য মডুলাছ ভেলু। পৰম মান নিৰ্ণয়। আমাক কেইটামান সংখ্যা দিয়া হৈছে, এই সংখ্যা কেইটাৰ পৰম মান নিৰ্ণয় কৰিব লাগে। 8 প্ৰথমে দিয়া হৈছে 8, ইংৰাজীত মডুলাছ বুলি কোৱা হয়। মডুলাছ অফ 8, 8ৰ দুয়োফালে যিটো চিহ্ন প্ৰয়োগ কৰা হৈছে সেইটো হৈছে মডুলাছ বা পৰম মানৰ চিহ্ন। মডুলাছ অফ 8 ইকুৱেল 8, 8ৰ পৰম মান 8, 0ৰ পৰম মান 0, -3ৰ পৰম মান 3, মডুলাছ অফ -3 ইকুৱেল 3, মডুলাছ অফ -41 ইকুৱেল 41, মডুলাছ অফ -75 it will be 75। মানে কি পৰম মান যিটো নিৰ্ণয় কৰা হয় পৰম মানত কোনো ধৰণৰ চিহ্ন নাথাকে। তো 100 মডুলাছ অফ 100 ইকুৱেল 100, 100ৰ পৰম মান 100। তো যিবিলাক পৰম মান নিৰ্ণয় কৰা হয় পৰম মানৰ উত্তৰত কোনো ধৰণৰ চিহ্ন নাথাকে। এইখিনিয়ে।